চেপ্টাৰ বাস্তৱ সংখ্যা ক্লাছ 10ৰ 1 নম্বৰ চেপ্টাৰ প্ৰথম অনুশীলনী আমি আৰম্ভ কৰিব ওলাইছোঁ। তাৰ আগতে আমি এটা বস্তু জানি থৈ দিম সৰুকে যে এটা ফৰ্মুলা আমাক লাগিব টিকলি আৰু a = bq + r এই ফৰ্মুলাটো আমাক লাগিবই লাগিব। আমি যি মেথছে নকৰোঁ কিয় যেতিয়া আমি গসাউ উলিয়াবলগীয়া হ'লে আমাক এই ফৰ্মুলাটো লাগিব। এই ফৰ্মুলাটো আচলতে হয়নো কি সেইটো আমি প্ৰথমতে ডিছকাছ কৰি ল'ম। ধৰি লোৱা যিকোনো এটা সংখ্যা 6ক মই 4ৰে হৰণ কৰিছোঁ, ঠিক আছে। 4ৰে সৈতে ছক এবাৰ গ'ল, 4 × 4 আৰু ৰখি গ'লগৈ কিমান 2 ৰখি গ'লগৈ। ইয়াত যদি চাওঁ 6টোক আমি a বুলি ধৰি ল'ম আৰু এই যোনটো 4টোক আমি ধৰি ল'ম b, 1টো হৈছে q আৰু 2টো হৈছে r। এইটো হৈছে আমাৰ ফৰ্মেশ্যন। এনেকৈ আমি চিনি পাব লাগিব যিকোনো এটা হৰণ অংক আমি যে কৰোঁ সেই হৰণ অংকটো কোনটো পাৰ্টক কি বুলি কয়। এতিয়া যদি আমি এই যোনখিনি মান ইয়াৰ ভেলুখিনি যদি আমি এই a = bq + r বহাই দিওঁ, চাওঁচোন বাৰু a মান কিমান কৈছিলোঁ আমি 6, ঠিক আছে। b মান কিমান কৈছিলোঁ 4, q মান কিমান কৈছিলোঁ আমি 1 আৰু প্লাছ r মান কিমান কৈছিলোঁ 2। এতিয়া যদি আমি এইখিনি কেলকুলেশ্যন কৰি চাওঁ 4 × 4 4 × 2 6, তো এনচাৰ কিমান পালোঁ সমান পাইছেনে নাই। অৰ্থাৎ কি গম পালোঁ এই a = bq + r হৈছে এই অনুশীলনীটোৰ মূল মানে ফৰ্মুলা বা সূত্ৰ। এইটোৰ ওপৰত বেছ কৰি পেলাই আমি অংকবিলাক কৰি যাব লাগিব, ঠিক আছে। এতিয়া আমি আগবাঢ়ি যাওঁ। প্ৰথম ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিয়াওঁ আৰু ইউক্লিডৰ কলন বিধিয়ে হৈছে এইটো a = bq + r, ঠিক আছে। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো আছে যে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। এতিয়া ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি গসাউ উলিয়াব দিছে আমাক 135 আৰু কিমান দিছে 225। কেনেকৈনো আমি ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰোঁ। প্ৰথম কথা আমাৰ যিটো ডাঙৰ মানে সংখ্যা সেইটোক আমি লিখি ল'ম 225। তাক আমি সৰু সংখ্যাটোৰে হৰণ কৰিবলৈ চাম। যেনেকৈ 225ক আমি যদি সৰু সংখ্যাটোৰে অৰ্থাৎ 135ৰে হৰণ কৰোঁ, এবাৰ যদি দি দিওঁ কিমান যাব 135, 5ৰ পৰা 5 গ'ল থাকি গ'ল 0, 2ৰ পৰা 3 নাযায় 1 ধাৰ কৰিলে 12 হ'ল, 12ৰ পৰা 3 গ'লে থাকি গ'ল 9, এইটোতো 1হে থাকি গ'ল, 1কে মিলি গ'ল 0 কলাৰ কোনো দৰকাৰ নাই। এতিয়া চোৱা আমাৰ এই 125টোক 135ৰে কেইবাৰ গ'ল বাৰু এবাৰ গৈছে আৰু ৰখি গৈছে কোন 90। এইটোৱে জানো ঠিক তেনেকুৱা নহয় a = bq + r। এইটো যদি a হৈ যায়, এইটো যদি b হৈ যায়, এইটো যদি q হৈ যায়, এইটো কি হৈ যাব r হৈ যাব, বুজিছানে। a হৈছে এইটো 225 আৰু b হৈছে 135, q হৈছে 1 আৰু ৰখি যোৱাটো হৈছে r, যোনটো আমি ৰিমাইণ্ডাৰ বা ভাগশেষ বুলি কওঁ অসমীয়াতে। এতিয়া এই প্ৰচেছটোক আমি এপ্লাই কৰি গৈ থাকিম, ছেম প্ৰচেছ, খালি নেক্সট ষ্টেপত আমি কৰিম কি এই যোনটো 135 আছিল তাক আমি a হিচাপে ল'ম আৰু যোনটো ৰখি গৈছিল ৰিমাইণ্ডাৰ তাক আমি কি হিচাপে ল'ম b হিচাপে ল'ম। কাম শেষ। 90ৰ সৈতে 135ক কেইবাৰ যাব আকৌ আমি কৰি চাম। 135ক যদি আমি 90ৰে কৰি চাওঁ, 90ৰ যদি এবাৰ গ'লে 5ৰ পৰা 0 গ'ল থাকি গ'ল 5, 3ৰ পৰা 9 নাযায়, 13ৰ পৰা 9 গ'লে কিমান থাকিব 4, 45 থাকিব, ঠিক আছে। তেতিয়াহ'লে কি হ'ব 90ৰ লগত 1 পূৰণ কৰিলে কিমান থাকিলে বাকী 45। আৰু ঠিক তেনেকৈ আমাৰ এই 90 যদি এইফালে লৈ আহোঁ কি হ'ব 90 = আকৌ এইটো কি হৈ যাব 45 আহি যাব b জেগালৈ। 45ৰে 90 কেইবাৰ যায় আমি হৰণ নকৰিলেও মুখতে উলিয়াব পাৰোঁ যে 45ৰে দুবাৰ পূৰণ কৰিলে কিমান যায় 90 পোৱা যায় আৰু ভাগশেষ কিমান ৰখি যায় 0। মই এবাৰ কৰি দিছোঁ তেওঁ 90ক যদি 45ৰে কৰোঁ 45ৰে কেইবাৰ যায় দুবাৰ গ'লে কিমান ৰখি যায় ভাগশেষ কিমান ৰখি যায় 0 ৰখি যায়, কাৰণ 45 দুগুণ 90। যেতিয়া আমি ভাগশেষ 0 পাম তেতিয়াই গম পাম এই যোনটো b জেগাত আছে সি হৈ যাব গসাউ। মানে এতেকে 135 আৰু আমাৰ কোন আছিলে 135 আৰু 225 ন, 225ৰ গসাউ হ'ল কিমান 45। বুজি পাইছেনে বাৰু। এইটো হৈছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। ওপৰত খালি এটা বস্তু আমি লিখি ল'ব পাৰোঁ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি পাওঁ, কাৰণ আমাক দি দিছে ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ বুলি ওপৰত লিখি ল'ম। লিখি পেলাই আমি এইটো ধুনীয়াকৈ লিখি দিলে আমাৰ সম্পূৰ্ণ মাৰ্কছটো আমি পাই যাওঁগৈ। বুজি পাইছোনে বাৰু। তাৰপিছৰ প্ৰশ্নটো আছে 196 আৰু 38220। অ'কে, ইয়াত ডাঙৰ সংখ্যা যোনটো তাকে আমি কি হিচাপে ল'ব লাগিব a হিচাপে ল'ব লাগিব। আমাৰ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ সেইটো লিখি ল'লে ভাল লাগে আৰু ইউক্লিডৰ, কাৰণ আমাৰ কি হয় জানা ক'লে এইটো ভুলেই আৰু এইবিলাক কলন বিধি ব্যৱহাৰ কৰি পাওঁ আমাৰ যিমানবিলাক মানে পুৰণি শিক্ষক আছে তেওঁলোকে সদায় এই অলপ বেছিকৈ লিখা পঢ়াটো থাকিলেহে মানে বহীখন চাই পেলাই ভাল পায়, নহ'লে কিবা ভুল হোৱা যেন অনুভৱ কৰে নেকি, অলপ কাটি দিয়ে। সেইকাৰণে আমি পাৰিলে অলপ আখৰ চাখৰ লিখি দিব লাগে, তেওঁলোকৰ মনটো ভাল লাগে। আৰু
220 তাক আমি যদি a হিচাপে লওঁ তেতিয়াহ'লে কি হৈ যাব আমাৰ b কিমান হৈ যাব 196 এটা 196 এৰ সৈতে 38220 আমি কিমান বাৰ পাম 38220 আমি কৰি পেলাই চাম 38220 তাক 196 এৰে কৰিম প্ৰথম এবাৰ কৰি চালো 196 12 2 বাৰ 6 না যায় 12 হল 12 পৰা 6 হল থাকিল 6 আর 8 আছিল 1 গুছি যোৱাৰ কাৰণে 7 থাকিল 17 হল 17 পৰা 9 গলে থাকি গল 8 ইয়াৰ পৰা 1 ঢাই কৰা হল 2 থাকিল 2 পৰা গল থাকি গল 1 ইয়াৰ ফলৰ পৰা 2 এটা নমাইলো 1862 এটা 1862 কিমান বাৰ যায় আমি 9 বাৰ 9 দি চাম 196 ত এটা তোমালোকে পৰীক্ষা হলত হেতু কৰি চাব লাগিব কিন্তু আমি এটা কৰি থাকাৰ কাৰণে মনত আছে 9 দিলে ওলাব সেইকাৰণে আমি 9 ডাইৰেক্টলি পূৰণ কৰিছো সেইকাৰণে কথাটো হল যিমান ৰিভিজন কৰিবা সিমান মনত থাকিব মেথছ বস্তুটো হল কি ৰিভিজন বাকি কথা নাই যিমান ৰিভিজন কৰিম আমি সিমান আমাৰ মনত থাকিব যেনেকৈ আমি গম পাই গলো 9 কৰিব লাগিব বুলি 9 * 54 4 হাতে 5 9 * 81 81 * 85 6 হাতে 8 9 * 9 9 8 কিমান হৈ যাব 17 1764 কেইবাৰ কৰিলো 9 বাৰ ঠিক আছে তাৰপিছত কিমান থাকিব 12 পৰা 2 পৰা 4টা যায় 12 পৰা 4 গলে কিমান থাকিব 8 থাকিলে ইয়াত থাকি গল 5 এক ঠাই গলে 15 হল 15 পাছৰ গলে 9 17 মিলি গলে ফলে 980 এবাৰ কি হৈ যাব এবাৰ আকৌ যদি আমি কৰি চাও পাছেৰে যাব 196 ৰ লগত 5 পূৰণ কৰি দিলে 6 5 29 9 হাতে 3 9 5 45 45 3 কিমান হ'ব 48 8 হাতে 4 5 5 9 তো আমাৰ এবাৰ লাষ্টত পাস কৰি দিয়াৰ লগতে কিমান হ'ল 980 মানে কি গম পালো 38220 196 এ 195 বাৰ যায় আমি লিখোতে কেনেকৈ লিখিম 196 into 195 আৰু ভাগকে কিমান ওলাইছিল আমাৰ ভাগকে কিবা আছিল জানো 0 হৈ গৈছিল আমি এখিনতে এই অংকটো কি হৈ যাব প্লাস 0 শেষ হৈ যাব আৰু এটাকে 38220 আৰু 196 আছিল ন 196 ৰ গ আ ও কিমান হৈ যাব এই যোনটো সংখ্যা যোনটো বি মান সেটো হৈ যাব গখাও 196 ঠিক আছে আমি আনসার কাম পালো 196 বুজি পাইছো এটা আছে আমাৰ 867 আৰু 255 একে প্ৰসেস যোনটো ডাঙৰ সংখ্যা হয় তাক আমি এ হিচাপে লব লাগে ওপৰত লিখিলো বাৰু ইউক্লিডৰ কলম নীতি ব্যৱহাৰ কৰি মই বাৰে বাৰে লিখি থকা নাই ইউক্লিডৰ কলম নীতি ব্যৱহাৰ কৰি বুলি ওপৰত লিখি লবা 37 ক যদি আমি 255 এৰে খতি কৰো তিনিবাৰ যদি দিয়া যায় 255 থিজা 5 15 5 হাতে 5 15 কে 16 হাতে 3 গুণ 6 কে 7 765 7 পৰা 5 গল 2 6 পৰা 6 গল 0 থাকিলে 8 পৰা 7 গলে 1 102 তাৰ প্ৰথম লাইনটো আমি পাইছো কি পাতিম আমি একেটা প্ৰসেস এটুক এ বুলি কওঁ এ পাতিলো এটুক বি বুলি কওঁ পাতিলো এটুক কি বুলি কয় কিউ পাতিলো আর যোনটো ৰিমাইন্ডাৰ 102 ওকে ঠিক আছে তাৰ পিছৰ স্টেপটো কি হৈ যাব এই যোনটো আছিল তোমাৰ বি টো আহি গল এ জায়গাত যোনটো আছিল আর কি আহি গল বি জায়গাত 102 এর সাথে 255 দেখাক দেখি দুবাৰ গৈ আছে তাতকে বেছি যাব নোৱাৰে তিনিবাৰ কৰিলে 100 ৰ লগত 3 পূৰণ কৰিলে 300 হৈ যাব দুবাৰ কৰিলে 100 100 200 ওচৰত থাকিব 204 হৈ যাব এতিয়া 100 যদি আমি 2 ৰে পূৰণ কৰি দিওঁ কি হৈ যাব ওলাই আছে 2 2 4 0 2 0 1 2 2 204 যে 204 টো কাৰ পৰা বিক কৰিব লাগিব 255 পৰা ইয়াৰ পৰা বিক কৰিলে যিমান ওলাই যেহেতুকে 255 পৰা আমি বিক কৰি দিলে কিমান ওলাব 255 ৰ পৰা 255 ৰ পৰা 204 বিক কৰি দিলে 5 পৰা 4 গল কিমান থাকিলে 1 থাকিলে আৰু এফালে 5 পৰা 0 গল থাকিল 551 হয়নে বাৰু কিমান ওলাল 51 ওকে তো প্লাস কিমান থাকিলে 51 থাকিল গৈ তাৰ পিছত আমি যদি লৈ আহো ইয়ালে 102 তাৰপিছত এই যোনটো আছিল ৰিমাইন্ডাৰ টাক আনিলো 20 জেগালে 51 এর সতি তাই দেখাত দেখি মিলি আছে 1 2 2 আর 5 গুণ 51 2 যা 102 এখানে উঠি গল ভাগ 0 একাউন্ট হৈ যাব গখাও বুজি পাইছনে গখাও কিমান হৈ যাব এটাকে 867 আৰু 255 ৰ গখাও কিমান হ'ব 51 ঠিক আছে নে পিছৰ প্ৰশ্ন আছে 1032 আৰু 272 1032 আৰু 272 ওপৰত লিখি লবা ইউক্লিডৰ কলম বিধি ব্যৱহাৰ কৰি পাওঁ তাৰপিছত লিখিলাম 1032 ক 272 ৰে কেইবাৰ যায় প্ৰথম আমি সেইটো কৰি চাব লাগিব 1032
32 1032ক 272 কেইবাৰ যায় 272 আমি প্ৰথম কেইবাৰ দি চাম তিনিবাৰ দি চাওঁ 3 দুগুণ 6 7 3 গুণ 21 7 2 3 দুগুণ 6 6 2 8 800 কিমান হল 16 কেইবাৰ দিওঁতে তিনিবাৰ দিওঁতে ভাগশে কিমান ৰখি গল 2 এটো 2 পাটো 6 না যায় 12 পাছ হৈ গল থাকি গল 6 এফালে 2 পাই গল থাকি গল 1 এটো তোমাৰ ৰখি গল 10 পাটো হল 216 ৰখি গল ঠিক আছে তিনিবাৰ দিয়াৰ পিছতে 216 আমি এটো লাইন আমি প্ৰথমতে পাতি লওঁ ঠিক আছে আমাৰ কিমান গল তিনিবাৰ দিওঁতে আমাৰ ভাগশে কিমান ৰখি গল 216 ৰখি গল 216 নেক্সট বাৰত কি আহিব 272 আহি যাব এ জায়গাত আৰু বি জায়গাত আহি যাব 216 272 একবাৰ যায় কিমান ৰখে 272 পৰা 216 বিয়োগ কৰি দিলে হল 12 পৰা 6 না যায় আৰু 2 পৰা 6 না যায় 12 পৰা 6 গলে 6 এফালে 6 পৰা গল থাকিল 5 মানে 56 থাকি যাব আমাৰ ইয়াত কিমান থাকি যাব 56 তাৰ পিছৰ বাবে একে কথা 216 ইয়ালে আহিলে 56 আগ গুছি যাব গৈ 56 ৰ লগত যদি 3 পূৰণ কৰো কিমান হ'ব 150 সৰি ইয়াতে কৰি চাওঁ 56 3 পূৰণ কৰিলে 6 3 গুণ 18 8 7 1 5 15 কে 16 168 তিনিবাৰ কৰিলে 216 চাৰিবাৰ কৰিব নোৱাৰো বাঢ়ি যাব 216 কে আমাৰ কিমান হ'ব 216 ৰ পৰা আমি তাক বিয়োগ কৰি দিব লাগিব 168 ক বিয়োগ কৰি দিব লাগিব 16 পৰা 8 গল থাকিল 8 0 থাকিল কেনে 6 না আমি আহিলে 68 থাকিলে ঠিক আছে 68 হয় জানো কোৱাচোন এফালে 16 পৰা 8 গল 8 ঠিক আছে এফালে থাকি গল 0 এক ধাৰ গলে 10 হল 10 পাছ গল থাকিল 4 গেছ সৰি 48 থাকিব ঠিক আছে তো এফালে কিমান থাকিব 48 তাৰ পিছত এফালে 56 লৈ আহিলো 56 ক 48 এৰ সতে কেইবাৰ যাব এবাৰ যায় কিমান ৰখিব 8 ৰখিব ঠিক আছে তাৰ পিছত আকৌ 56 টো এফালে ক্যালকুলেশন হোৱাৰ পিছত 48 আহিল এৰ জায়গাত 8 এৰ সতে 8 6 গুণ 48 শূন্য ৰখি গল 8 হৈ যাব গখাওটো উত্তৰ কি পাম আমি এতেকে 1032 আৰু 272 গখাও হৈছে কিমান 8 যত আছে 2520 আৰু 405 ইয়াক যদি আমি সমাধান কৰো আমি কি কৰিম প্ৰথম লিখি ল'ব লাগিব ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি পাওঁ ইউক্লিডৰ কলন বিধি ব্যৱহাৰ কৰি কি পাওঁ বাৰু 2520405 এৰে কেইবাৰ যাব 405 এৰে আমি যদি ছবাৰ দি চাওঁ মই কৰি থৈ দিছো কাৰণে গম পাইছো একেবাৰতে আছে ছবাৰ যাব ঠিক আছে একেটো মই কৰি পেলাই দেখা দিছো এটা পেজত কি কৈছিলো মই 2520405 এৰে কেইবাৰ যাব ছবাৰ যাব ছবাৰ যদি কৰি চাওঁ 405 ক 6 ৰে মাল্টিপল কৰিলে 6 5 গুণ 30 0 7 3 0 6 গুণ 0 লে 3 নাম হ'ল 6 6 গুণ 24 2430 ছবাৰ দিয়াৰ পিছত 0 2 পৰা 3 না যায় 12 পৰা 3 গল থাকিল ন থাকি গল 4 24 মিলি গল 90 থাকিব মানে ছবাৰ যোৱাৰ পিছত কিমান থাকিবগৈ মাত্ৰ 90 থাকিব তাৰ পিছৰ লাইনত কি হ'ব 405 ক আমি ইয়ালে লৈ আহিম তাৰছত 90 ৰে ক্ষতি কৰিম 90 ৰে কেবাৰ যাব 90 ৰে যাব 4 বাৰ 9 4 গুণ 36 মানে 360 গুছি যাব যদি 405 ক আমি 90 ৰে কৰো 9 4 গুণ 36 ন 9 4 গুণ 36 মানে 360 পাছৰ পৰা 0 গল 5 0 পৰা 6 যায় 10 পৰা 6 গল থাকিল 4 কিমান থাকিব 45 থাকিব 45 আৰু এফালে 90 আগলৈ লৈ আহিলে 45 এৰ সৈতে আগতো পাইছো আমি 45 এ 92 বাৰ যায় তো আমাৰ গখাও হৈ যাব 45.0 ওলাই গল এতেকে গখাও কিমান হৈ যাব 45 ঠিক আছে নেক্সট প্ৰশ্ন আছে 6 নম্বৰটো 1385 আৰু 155 এটোত আমাৰ একেবাৰে সহজ আগৰ সৈতে একে 1385 আমি এ বুলি ধৰি ললে 155 ক বি বুলি ধৰি ললে এটা কৰি চাব লাগিব 1385 তাক আমাৰ কিহেৰে 155 ৰে ন 155 ৰে 8 বাৰ দি চাম প্ৰথমতে
155ক 8ৰে পূৰণ কৰি চালে 8 5 40 0 হাতে 4 5 8 40 4 44 4 হাতে 4 4 8 12 1240 ঠিক আছে 5ৰ পৰা 0 গলে থাকি গল কিমান 5 8ৰ পৰা 4 গলে 4 থাকিব 3ৰ পৰা 2 গলে 1 থাকিব 145 আমাৰ কিমান থাকি যাব কেবাৰ কৰিলো আমি 8 বাৰ দি পেলে কিমান ৰখি গল 145 নেক্সট স্টেপ যদি আমি আগুৱাই যাও 158ক আকৌ আমি 145 এৰে এবাৰ দিব পাৰিম এবাৰ দিয়াৰ পিছত কিমান ৰখি যাব 45 145 আৰু 85 155 আছিল নহয়তো সৰি 155 আছিল 155 আৰু এফালে 145 এবাৰ দিয়াৰ পিছত 145 যদি 155 পৰা গুচি যায় গুচি গলে থাকিব কিমান অনলি 10 থাকিব তাৰ পিছৰ বাৰ 145ক 10ৰে যেতিয়া কৰিম 10ৰ সৈতে 14 বাৰ যদি পূৰণ কৰি দিওঁ 10 পূৰণ 14 কিমান হৈ যাব 140 আৰু ৰখি যাব অকল 5 আৰু যদি তাৰ পিছত নেক্সট স্টেপ কৰো 10ক যদি আমি কৰো 5ৰে 5 দুগুণ 10 আৰু 0 ৰখি যাব আমাৰ গসাউকে আহি যাব এটাকে 10 কিমান হৈ যাব আমাৰ আনসাৰ ইজ 5 নেক্সট প্ৰশ্নটো হৈছে 384 আৰু 1296 একে ধৰণে আমি কৰিব লাগিব ইউক্লিডৰ প্ৰমেয়িকা ব্যৱহাৰ কৰি পেলাই 1296 তাক যদি আমি 384 ৰে কৰো প্ৰথমে আমি 3 বাৰ কৰি চাম ঠিক আছে 3 বাৰ কৰি চালে কি হ'ব সাইডত আমি কৰি পেলাই চাও 1 মিনিট এবাৰ এটো কত কৰি দিছো মই 1296 ন 1296 আমি কৰিব লাগিব 384 ৰে 384 ৰে 3 বাৰ যদি কৰো কিমান লাভ 3 ৰে পূৰণ কৰিলে 4 3 গুণ 12 2 হাতে 8 3 গুণ 24 এটা 25 5 হাতে 2 3 3 গুণ 9 9 দিয়ে 1152 1152 গল 3 বাৰ কৰোতে 6 পৰা 2 গল 4 এফালে 9 পৰা 5 গল থাকি গল 4 আৰু এফালে 2 পৰা গল 1 একে মিলি গল 144 আমাৰ 144 থাকিল 3 বাৰ দিয়াৰ পাছত তাৰ পিছত আমাৰ নেক্সট স্টেপত কি হৈ যাব 384 গুছি আহিব ৰিয়েল আহি যাব 144 144 ৰে কিমান বাৰ যাব আকৌ আমি 3 বাৰ দিছাম 144 ৰ সৈতে 144 384 ক যদি আমি ডিভাইড কৰি দিও 144 ৰে 3 বাৰ কৰি দিলে কিমান হ'ব 4 3 12 2 হাতে 4 3 12 কে 13 3 হাতে 3 3 কে 4 বেছি হৈ গ'ল নেকি আমাৰ 384 হৈ আছিল 384 ক 3 বাৰ কৰিলে 3 বাৰটো না যাব 144 দুবাৰ কৰি চাও 144 ক দুবাৰ কৰিলে 4 গুণ 8 4 গুণ 8 2 গুণ 2 288 ওকে 288 ন দুবাৰ কৰিলে 288 14 পৰা 8 গলে কিমান থাকিব 6 থাকিব আৰু এফালে 7 পৰা 8 না যায় 17 পৰা 5 গলে থাকিব 96 ঠিক আছে দুবাৰ কৰাৰ কাৰণে থাকি গল 96 নেক্সট স্টেপ যদি আমি চাও 144 ইকুৱেল টু 96 ৰে কেবাৰ যাব 96 ৰে এবাৰ গৈ পেলাই কিমান ৰব 48 ৰব নেকি 144 পৰা যদি 96 গুছি যায় 14 পৰা 6 গলে থাকিব 8 আৰু এফালে দেখা গলো 13 নহয় 48 থাকিব 48 থাকিব নেক্সট স্টেপত 96 ইজ ইকুৱেল টু 48 ৰে যদি দুবাৰ পূৰণ কৰি দিও তেতিয়াহলে 96 পাই যাম গৈ আমাৰ গসাউ কিমান হৈ যাব এটাকে সমান 48 ঠিক আছে নে বাৰু এই প্ৰশ্নটো আমাৰ পৰীক্ষাত আহে কিন্তু 384 আৰু 1296 আৰু প্ৰথম কিটাও আহে নাহা বুলি মই নকওঁ এটো আহা দেখা যায় প্ৰশ্নটো যথেষ্ট দীঘল হয় আমি পূৰণখিনি কৰি থৈ দিছো অলৰেডি কৰি পেলাই দেখাই দিছো যেহেতুকে ৰেকৰ্ডেড ভিডিও আমাৰ পূৰণটো কৰি থাকিলে অংকটো দীঘল হৈ যাবগৈ অলপ অংকটো ছুটি কৰিবৰ কাৰণে আমি পূৰণটো আগতেই কৰি থৈ দিছো ইয়াত এবাৰ যাব তাতকে বেছি দিব নোৱাৰো 18 হয়তে এবাৰ যোৱাৰ পাছত ৰখি যাব 1210 তাৰ পিছত 1848ক আমি 1210 ৰে যদি পূৰণ কৰি দিও তাতে এবাৰে যাব দেখাতেই গম পায় এবাৰ গবলে কিমান ৰখি যাব 638 ৰখি যাবগৈ আৰু ঠিক তেনেকে 1210ক যদি আমি 638 ৰে কৰো কিউ এবাৰে যাব গৈ 572 ৰখি যাব তাৰ পিছত 638ক যদি আমি 572 ৰে কৰো কিউ এবাৰে যাব গৈ পেলে 66 ৰখি যাব তাৰ পিছত বাৰ 572 66 ৰে কৰিলে 8 বাৰ যায় 44 ৰখিব এবাৰ ক্যালকুলেশনটো ঘৰত কৰি পেলাই চাব আপোনালোকে 66 ইজ ইকুৱেল টু 44 হে এবাৰে যাব গৈ পেলে 22 ৰখিব গৈ লাষ্টত 44 সমান
22 তাৰ লগত যদি আমি 2 পূৰণ কৰিলো 44 মিলি যাব গহাও কিমান হৈ যাব 22 তো জেগা নাই কাৰণে মই এখানতে লিখি দিছো গ হা ও ইকুয়াল কিমান হৈ যাব 22 ঠিক আছে আমাৰ প্ৰথম প্ৰশ্নকিটা ইতিমধ্যে আমাৰ শেষ হৈছে এক্সাৰসাইজ 1.1 ৰ যোনকিটা 8টা নেকি 8টা প্ৰশ্ন আছিল সেই 8টা প্ৰশ্ন আমি কৰি দিছো ইয়াৰ পৰা পৰীক্ষাত প্ৰশ্ন অহা দেখা পোৱা যায় কিবা যদি কাৰোবাৰ প্ৰবলেম থাকে নুবুজা থাকে আপোনালোকে ডেসক্ৰিপচনত থকা নাম্বাৰটোত কন্টাক্ট কৰিব পাৰে আপোনালোকক মই মানে WhatsAppৰ জৰিয়তে বুজাই দিব পাৰিম বা দেখাই দিব পাৰিম কেনেকৈ অংকবিলাক কৰে ঠিক আছে থ্যাংক ইউ পাৰিলে চেনেলটো সাবস্ক্ৰাইব কৰিব আপোনালোকৰ একে ভালকৈ বুজি পোৱাকৈ মই মেথছ বিলাক আপোনালোকৰ মাজলৈ লৈ আহিম সুন্দৰকৈ আপোনালোকৰ সুবিধা হ'ব যদি মেট্ৰিকত ভাল মাৰ্কছ উঠাম বুলি বিচাৰিছে তেতিয়া হলে মোৰ এটা অনুৰোধ মই কৈ থাকো যে মিনিমাম 4 দিন আপুনি 4 দিন সময় নিজকে যথেষ্ট সময় দিয়ক দিনে ৰাতিয়ে কষ্ট দি পেলাই পঢ়ক সকলো বিলাক ত্যাগ কৰক সেই 4 দিনতে আপুনি গম পাই যাব যে আপুনি কিমান কি কৰিব পাৰে আৰু আপোনাৰ নিজৰ ওপৰতে বিলিফটো আহি যাব এই বিলিফটো ক্ৰিয়েট কৰিবৰ কাৰণে আপুনি 4-5 দিন এটলিষ্ট নিজক সময় দিয়ক এই 4-5 দিনত আপুনি গম পাই যাব আপোনাৰ কেপাসিটি কিমান আপুনি কৰি চাওকচোন এবাৰ তেতিয়া গম পাব ধন্যবাদ